Assalamualaikum namaskar, welcome back to my channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দোৱাৰ কাৰণে। এণ্ড য়েছ বৰ্তমান উঠি কিনে মানে মই মোৰ সদায় এতিয়া মানে এইবিলাকে চলি থাকিব। ক'ত ফাৰ্নিচাৰটো কম পাম, ক'ত ফাৰ্নিচাৰ বেছি পাম, বুক কৰোঁ নে নকৰোঁ, বহুত কনফিউজ মানে। এতিয়া বৰ্তমান উঠিলোঁ, সেয়া মই আপোনালোকক যেনেকৈ ক'লোঁ কি মই কনফিউজ হৈছোঁ। সেয়া অলৱেজ উইথ ৰিচিপ্ট উইথ ডায়েৰী মই লৈ কেনে সদায় অলৱেজ প্ৰিপেয়াৰ কৰি থাকোঁ, মানে কি ক'ত ভাল হ'ব, ক'ত বেয়া হ'ব, কি পাম কি নাপাম বস্তুবিলাক সেইবোৰ লৈ কিনে এতিয়াও বহুত কনফিউজ হৈ গৈছোঁ। মই চিয়'ৰ হৈ থাকিব এনেই পাৰি থকা নাই, মানে মই ক'ৰ পৰা লওঁ, টাইম আছে বাট ষ্টিল আই এম ভেৰি কনফিউজ, মানে ক'ৰ পৰা লওঁ। তো য়েছ এণ্ড এতিয়া বৰ্তমান মই কি কৰিম, মানে এখন ৰেক দেখিছে নহয়, এইখন দাদাই যোৱাকালি আনিছে। এতিয়া এনেই যেনেকৈ তেনেকৈ থোৱা আছে দেখিছে। এইখিনি মোক দাদাই কৈছে কি কালি ৰাতিপুৱা হোৱাৰ লগে লগে আফ্ৰিনা তই এইখিনি চিজিল কৰি কিনে থৈ দিব লাগিব। য়েছ মোৰ ডিউটি ষ্টাৰ্ট হ'ব এতিয়া এইখিনি চিজিল কৰা। আৰু এইবোৰ দেখিছে কিমান মেছ হৈছে, দেখাই দিছোঁ যিহেতু মই ক্লিন কৰিয়েই দিম। এয়া মেছ দেখিছে ন, মেছ 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 এই মেছ এইখিনি মই এতিয়া গোটেইখিনি ধুনীয়াকৈ পৰিপাতি কৰি কেনে থওঁ। তো য়েছ সেইখিনি আৰু তাৰ কাৰণে আগলৈ ব্লগটো চাই থাকক। হাই অ'কে চাফা কৰি উঠিলোঁ, এতিয়া অলপ বাগৰ দি আছোঁ, অলপ পিছত ওলাই যাম বুলি ভাবিছোঁ। ফাৰুক আহিব, তাৰ লগত আজিতো তাৰ জল্দি অফ হৈ গৈছে, এইকাৰণে ভাবিছোঁ অকণমানে ওলাই যাম। এতিয়া চাফা হ'ল, চাফা কৰাৰ পিছত অলপ শুইছোঁ, এতিয়া বাগৰ দিছোঁ, গাটো ধুম, গাটো ধুই কিনে ওলাই যাম মই। হাই কোৱা, হাই হাই কোৱা, মুখখন চা না কেনেকুৱা অৱস্থা হৈছে। অঁ এইপিনে চোৱা, তাৰপিছত একো ক'বগৈ নালাগে। মোৰ কামখিনিতো খতম হৈয়ে গ'ল। তাৰপিছত মই ওলাই আহি গ'লোঁ ফেট বেলিত, আমি দুটা অ'কে আজি ইয়াৰ অফ আছিলে, আমি দুটা আহি গ'লোঁ ফেট বেলিতে খাবৰ কাৰণে। কিন্তু ই মোক লৈ গৈছিলে ধূলি খুৱাবৰ কাৰণে উজান বজাৰলৈ। এইবিলাক 1 বছৰ পিছত লৈ যাব গ'লে উজান বজাৰ, আকৌ তাতে মেৰিন ড্ৰাইভৰ নিচিনা বনাই আছে ন, খুব ধুনীয়া হ'ব আশা কৰিছোঁ। বাট টাইম আছে এইটো হ'বৰ কাৰণে, এতিয়া নাই, কিন্তু 1 বছৰ পিছত সেইবিলাক লৈ যাব মোক, চাই ল'ম 1 বছৰ পিছত লৈ যায় নে এইটো ইয়াৰতে লৈ যায়। এণ্ড দেন এতিয়া বৰ্তমান একো নাই, খাম, খাই কেনে কি কৰোঁ চাই থাকিব। আমি অৰ্ডাৰ দিছোঁ ড্ৰামছ অফ হেভেন, পেন ফ্ৰাইড ম'ম'। তো আমি খাই ল'লোঁ, খাই মেলি আমি ওলালোঁ, এতিয়া আমি। হেই গাইজ, আজি হৈ গ'ল আপোনাৰ নেক্সট ডে', আজি হৈ গ'ল আপোনাৰ 25 ফেব, মানে য'ত আপোনাৰ আজি হ'ল আমাৰ শ্বব-এ-বাৰাত, যোনটো আমাৰ মুছলিমৰ পৰৱ হয়। তাতে মানে আমি কি কৰোঁ, মানে আজি হ'ল নাইট অফ ফৰগিভনেছ, মানে আমি যদি কিবা গুনাহ কৰিছোঁ এই দুনীয়াখনত থাকি কেনে, আজি ৰাতিটো আমি আল্লাহ তালাৰ ওচৰত দোৱা কৰি কেনে আমি মাফি মাগিব কেনে পাৰোঁ, যাতে আমাক মাফ কৰি দিয়ে আৰু যাতে আমি আগবাঢ়োঁ আৰু যাতে আমি দুনীয়াখনত ভাল ভাল কাম কৰি কেনে যাওঁ। এইখিনিয়ে আৰু থাকিলে আপোনাৰ লাষ্টখিনিতো চালে, যোৱাকালি চাফাই কৰিছোঁ। তাৰপিছত মই গ'লোঁ ইয়াত আপোনাৰ ফাৰুকলত ওলাই গ'লোঁ খাবৰ কাৰণে। এণ্ড দেন আজি মই ডাইৰেক্টলি শ্বুট কৰি দিলোঁ। এণ্ড য়েছ এতিয়া গা চা ধুই কিনে বহি আছোঁ, চুলিখিনি দিছোঁ শুকাবৰ কাৰণে। এইটো আনিছা, কুৰকুৰি নাই, কুৰকুৰি চিপছ নাই, কুৰকুৰি নাছিলে, এইটো আছিলে, হয় নেকি, হ'ব দিয়া, হা অঁ হ'ব দিয়া, চিপছ আনিব দিছিলোঁ। গা চা ধুই কিনে বহি আছোঁ যিহেতু, আৰু ইপিনে ৰ'দে নাই, গা চা ধুই কিনে এতিয়া বহি আছোঁ। চিপছ আনিব দিছিলোঁ, চিপছ আনিছোঁ, টিকলাই চিপছ খাওঁ, সেয়াই আৰু বাকীখিনি আপডেট দি থাকিম। নামাজ পঢ়িম মই অলপ পিছত, তে য়েছ চাই থাকিব ব্লগটো। তে গাইজ মই ক'ম, আমি মানে চিনি বনালোঁ, মইতো গা ধুই কিনে গ'লোৱে ওপৰত, যিখিনি দুপৰীয়া ভাত আঞ্জাখিনি বনালোঁ, তাৰপিছত আম্মাই বনালে চিনিখিনি, বাকী মই ভাত আঞ্জাখিনি মই বনালোঁ, লাঞ্চৰ যোনখিনি লাগে ভাজি দালিখিনি মই বনালোঁ, আৰু চিনিখিনি আম্মাই বনালে, যিহেতু মই ইমানখিনি, আৰু আম্মা কৈছে কি মই বনাইতো তই নালাগে আৰু বনাব, সেইকাৰণে আম্মা বনালে। মই সেনেকৈ ৰ'দ পোৱা আহিলোঁ, আহি কিনে এতিয়া আপোনাৰ মগৰিবৰ আজান দিলে পাৰে হ'ল, নামাজ পঢ়িলোঁ, পঢ়ি কিনে এতিয়া আপোনাৰ হ'ল 6:45।
এতিয়া আমি আকৌ গোটেই ৰাতি ইবাদত কৰিম, আমি মাফি মাগিম যাতে আমি যি ভুল কৰিছোঁ এই দুনিয়াখনত যাতে আমাক মাফ কৰি দিয়ে আল্লাহ তালাই। সেইখিনি আপোনালোকেও দোৱা কৰিব যাতে মোৰ ভাল হয়, আৰু যি দিন আহি আছে মোৰ আগলৈ দোৱা কৰিব যাতে ভালে ভালে যায় দিনকেইটা, আৰু যি আশা কৰিছে মই পূৰা হয়, আৰু যদি কিবা যদি ভুলো কৰিছোঁ তাৰ কাৰণে মাফ কৰি দিব। তো এইটোৱে আৰু আপোনালোকেও দোৱা কৰিব, আপোনালোকৰ কাৰণে ময়ো দোৱা কৰিম। তো এইখিনি এই আম্মাই চিনি দি আসসালামু আলাইকুম এইটো আমাৰ পেহীটো লৈ আহিছে চিনি আমি খাওঁ গৰম গৰম দিলোঁ আমি মছজিদত দি কেনে আহিলোঁ। তাৰপাছত আপোনাৰ যাক দিব লগা আছিলে তেওঁলোককো দিলোঁ, যোনে দিছিলে তেওঁলোককো দিলোঁ, আৰু লগত এতিয়া আমি ঘৰত খাওঁ চিনিখিনি। নমা ৰাতি কি কৰিবা? ৰাতিও আছে, আজি মাংস বনাইছোঁ। ৰাতি কি কৰিবা আজি? আজি ৰাতি মানে নামাজ পঢ়িম, তসবি কৰিম আৰু কোৰাণ তেলাৱাত কৰিম। গোটেই ৰাতি জাগি থাকিম বুলি আশা কৰিছোঁ। আৰু আজি ৰাতি তাৰমানে দোৱা কৰিম। আজি SHAB-E-BARATৰ ৰাতি যি দোৱা কৰা সেই দোৱা কবুল হয়। সেইকাৰণে দেশৰ তথা সকলোৰে, হিন্দু মুছলিম সকলোৰে কাৰণে, সকলো ভাই বন্ধুৰ কাৰণে তথা আমাৰ ঘৰৰ কাৰণে, চবৰে কাৰণে আৰু দোৱা কৰিম। আৰু যাতে দুনিয়াখনত যিমান যি হৈছে চব যাতে শান্তিত চলি যায়, সকলোৰে যাতে মনৰ ভাৱ ভাল হয়, ভেদাভেদ যাতে নহয়, সেই আৰু হিন্দু মুছলিমৰ মাজত যাতে কোনো ভেদাভেদ নহয়, সেয়ে দোৱা কৰিম আৰু যাতে শান্তিৰে এইটো বছৰ পাৰ হয়। আৰু মাশাআল্লাহ সেইখিনিয়ে আমাৰ ফালৰ পৰা জনাই আহিলে এতিয়া আমি খাওঁ।